যিটো অৱস্থাত মেডাম আছিল সেই ৰূপ চাই মই তাত থকাটো মোৰ বাবে বহুত ভয়ংকৰ কথা আছিল, কাৰণ ময়ো এটা ডেকা ল'ৰা আছিলোঁ আৰু ভাৱনা মোৰ ওচৰতো ভৰপূৰ হৈ আছিল। কাহিনীৰ দ্বিতীয় ভাগলৈ আহোঁ এতিয়া। সেইকাৰণে মই তাৰ পৰা আঁতৰি অহাটোৱেই মংগল বুলি ভাবিলোঁ। 3 দিনমান পাৰ হৈ গৈছিল। মই লক্ষ্য কৰিব ধৰিলোঁ মেডাম বহুত বেছি উদাস হৈ থাকিবলৈ লৈছে। সদায় উজ্জ্বল হাঁহিমুখে জিলিকি থকা মানুহজনী ভীষণ অশান্তিত থকাৰ দৰে লগা হ'ল, যিটো দেখি মোৰ বহুত দুখ লাগিছিল। এনেকুৱা কি হৈছেনো মেডামৰ যে আগৰ দৰে ফূৰ্তি নোহোৱা হৈ গ'ল? ইমান উদাসীনতা কিয়? কেতিয়াবা মোৰ সুধিবলৈ মন যায় যে কি হৈছে মেডাম, কিয় ইমান হতাশাত ভুগিছে? কিন্তু মোৰ চাকৰিটো গুচি যায় বুলি ভয়ো লাগে, কাৰণ কিমান কষ্টৰ মূৰত চাকৰিটো পাইছোঁ। এনেকুৱা এটা চাকৰি মই আকৌ ক'ত পাম? মই বিচনাখনতেই শুই শুই এইবোৰ কথাকেই ভাবি আছিলোঁ। তেনেতে মেডামৰ ৰুমৰ পৰা মই আকৌ কান্দোনৰ শব্দ শুনিবলৈ পালোঁ। মই মনটো ডাঠ কৰি নিজকে বুজালোঁ, লাগিলে যিয়েই নহওক কিয় মোৰ চাকৰি গ'লেও যাব। মালিকৰ বিপদৰ সময়ত মই আৰু মৌন হৈ নাথাকোঁ। কি হৈছে মই সুধিমেই। মই মোৰ ৰুমৰ পৰা ওলাই মেডামৰ ৰুমৰ ওচৰ পালোঁগৈ আৰু ৰুমৰ দুৱাৰখন খটখটাব ধৰোঁ। মই দুৱাৰত টুকুৰিওৱাৰ পিছতে কন্দা বন্ধ হৈ গ'ল, কিন্তু দুৱাৰখন নুখুলিলে। দুৱাৰ নুখোলা দেখি মই মোৰ ৰুমলৈ আহি শুই যাওঁ। ৰাতিপুৱা মই মোৰ কামত ব্যস্ত হৈ পৰোঁ। মেডামৰ মুখত সেই একেই নিৰাশা, হতাশা স্পষ্টকৈ ফুটি উঠিছিল। মই নিজকে আৰু বুজাই ৰাখিব নোৱাৰিলোঁ। চাহ একাপ মেডামৰ হাতত দি মই সুধিলোঁ, কি হৈছে মেডাম আপোনাৰ? মই আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ আপুনি ভীষণ টেনশ্যনত আছে। আগতেতো আপুনি এনেকৈ থকা মই দেখা নাছিলোঁ। হঠাৎ কিয় এই উদাসীনতা? মোৰ কথা শুনি তাইক ক'বলৈ ধৰিলে, অৰ্ণৱ, তুমি এইবোৰ কথা জানি কি কৰিবানো? মোক মোৰ মাজত এৰি দিয়া আৰু তুমি তোমাৰ কামত ধ্যান দিয়া। যেতিয়া সময় আহিব মই নিশ্চয় ক'ম। মেডামৰ মুখৰ কথা শুনি মোৰ আৰু কিবা সোধাৰ সাহস নহ'ল। মই মোৰ কামত লাগি যাওঁ। কিন্তু এতিয়া কিয় জানো মেডামক লৈ মোৰ বহুত চিন্তা হ'ব ধৰিলে। এনেকুৱা লাগিছিল যেন মই মেডামক ভাল পাই পেলাইছোঁ। মেডামৰ দুখ মোৰ একেবাৰে সহ্য হোৱা নাছিল। মই ভিতৰি ভিতৰি এক অবুজ বেদনাত চটপটাব ধৰিলোঁ, যিটো কথা ক'বলৈ মোৰ সাহস নাছিল। আজি যেতিয়া মই ঘৰত সকলো কাম শেষ কৰি শুবৰ বাবে ৰুমলৈ আহিছিলোঁ, মই আকৌ সেই শব্দ শুনিবলৈ পালোঁ। এইবাৰ মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ। মই মনতে ঠিৰাং কৰিলোঁ, কিয় এইদৰে মেডামে কান্দি থাকে? মই আজি ৰহস্য জানিহে এৰিম। মোৰ ৰুমৰ পৰা ওলাই মেডামৰ ৰুমৰ ওচৰ পালোঁগৈ আৰু দুৱাৰখন খটখটাব ধৰোঁ, কিন্তু দুৱাৰ খোলা নাছিল। মই দুৱাৰখনৰ ওচৰতেই ৰৈ থাকোঁ। ঠিক 5 মিনিটমানৰ পাছত মেডামে দুৱাৰখন খুলিলে আৰু উদাস হৈ মোক সুধিলে, কি হ'ল অৰ্ণৱ, ইমান ৰাতি তুমি ইয়াত কি কৰি আছা? মই ক'লোঁ, মেডাম, আপোনাৰ এই উদাস মুখখনি আৰু ৰাতি ৰাতি আপোনাৰ হিয়া ভগা কান্দোন মোৰ আৰু সহ্য নোহোৱা হৈছে। সেইকাৰণে মই ইয়াৰ কাৰণ জানিবৰ বাবেই আহিছোঁ যে মোৰ কথা শেষ হ'বলৈ নাপালেই। মেডামে মোৰ হাত এখনত ধৰি তাইৰ ৰুমলৈ টানি লৈ যায় আৰু মোক বহিবলৈ কয়। মই ক'লোঁ, এতিয়াতো কওক মেডাম, কথাটো কি? অৰ্ণৱ, মই এজনী অনাথ ছোৱালী আছিলোঁ। মোক এজন মানুহে তুলি লৈছিল। তেতিয়া মোৰ বয়স মাত্ৰ 4 বছৰ আছিল। সেই মানুহজনৰো নিজৰ বুলিবলৈ কোনো নাছিল। মোক বহুত ধুনীয়াকৈ তুলি তালি ডাঙৰ কৰিছিল। কেতিয়াও কোনো বস্তুৰেই অভাৱ দিয়া নাছিল। ময়ো দেউতাৰ মৰম পাই বহুত সুখী আছিলোঁ। এইদৰে ধুনীয়াকৈ সময়বোৰ পাৰ হৈছিল আমাৰ। ময়ো 18 বছৰত ভৰি দিওঁ। মই দেখিবলৈ যথেষ্ট ধুনীয়া আছিলোঁ। সেইবাবে বহুত ল'ৰাই কলেজত মোৰ লগত বন্ধুত্ব স্থাপন কৰিব বিচাৰিছিল, কিন্তু মই কাকো পাত্তা দিয়া নাছিলোঁ। সেই সময়তে মোৰ দেউতাৰ অফিচৰ পৰা আহি থাকোঁতে কাৰ এক্সিডেণ্ট হৈ মৃত্যু হয়। মই সেইদিনা বহুত কান্দিছিলোঁ, কাৰণ মই আকৌ অনাথ হৈ গৈছিলোঁ। দেউতাই কোম্পানী, বেংক বেলেঞ্চ আৰু গোটেই প্ৰপাৰ্টি মোৰ নামত কৰি ৰাখিছিল। মই অজস্ৰ সম্পত্তিৰ একমাত্ৰ গৰাকী হৈ পৰোঁ। মই বুজি উঠিছিলোঁ যে এই সম্পত্তি ধৰি ৰাখিবলৈ হ'লে মই পঢ়িবই লাগিব। গতিকে মই খুব মন লগাই পঢ়িবলৈ লওঁ। সেই সময়তে কলেজত এটা ল'ৰাৰ লগত মোৰ ভালপোৱা আৰম্ভ হয়। প্ৰথম প্ৰেমৰ নিচা বাৰুকৈয়ে লাগিছিল মোৰ গাত। সি যিকে কৈছিল মই তাকেই বিশ্বাস কৰিছিলোঁ। ভৱিষ্যতৰ বহুত ৰঙীন সপোন ৰচিব ধৰোঁ তাৰ লগত। তাক বহুত বিশ্বাস কৰিছিলোঁ। সেইবাবে সি যলৈকে লগ ধৰিছিল তালৈকে গৈছিলোঁ। এদিন সি মোক এখন হোটেললৈ লৈ যায় আৰু তাত সি মোৰ লগত প্ৰেমৰ শেষ সীমা অতিক্ৰম কৰি তাৰ ইচ্ছা পূৰণ কৰে।
তাৰ পিছৰে পৰা অভ্যাসৰ দৰে হৈ পৰিল। সি মোক অচিনাকি কিছুমান ঠাইলৈ লৈ যায়, য'ত চিনাকি মানুহৰ আহ-যাহ নহৈছিল, আৰু তাত সি মোৰ লগত কাম ইচ্ছা পূৰণ কৰিব ধৰিলে। কেতিয়াবা যদি মই মানা কৰোঁ, সি কৈছিল, আমি সোনকালেই বিয়া পাতি ল'ম, তোমাক মই অকলশৰীয়া কৰি নেৰোঁ কেতিয়াও, মোৰ ওপৰত বিশ্বাস ৰাখা। কেইমাহমানৰ পিছত যেতিয়া মই প্ৰেগনেণ্ট হৈ যাওঁ, মোৰ বহুত ভয় লাগিছিল। মই তেতিয়া তাক মাতি আনি সকলো কথা ক'লোঁ, আৰু লগতে ক'লোঁ আমি সোনকালেই বিয়া পাতি লওঁ, কাৰণ বিয়া নহ'লে সমাজে মোক শান্তিৰে জীয়াই থাকিবলৈ নিদিয়ে, মইতো বৰবাদ হৈ যাম। কিন্তু সি মোৰ কথা শুনি এতিয়াই বিয়া নাপাতোঁ বুলি স্পষ্টকৈ কৈ দিয়ে, আৰু এবচন কৰি ল'বলৈ কয়। মোক সেই পৰিস্থিতিতেই এৰি সি গুচি যায়, আৰু কোনোদিনেই লগ নকৰিবা বুলি ধমকি দি। লাহে লাহে ওচৰ চুবুৰীয়াই মোৰ কথাবোৰ গম পালে। প্ৰতিদিনে নানান তিৰস্কাৰ কৰি কথা শুনাই মোক জীয়াই থকাৰ কঠিন কৰি পেলাইছিল। মই আকৌ তাক লগ ধৰোঁ, মোৰ অৱস্থাটোৰ বিষয়ে কওঁ, কি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু সি কোনোপধ্যেই মোক বিয়া নকৰাওঁ বুলি নিজৰ ফয়চলা শুনাই দিয়ে। কিছুমান ল'ৰাই মোৰ ইজ্জতৰ লগত খেলিবলৈ বিচাৰিছিল, মোৰ অসহায় অৱস্থাৰ সুযোগ লৈ। সেইবাবে মই ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছিলোঁ। মই সদায় কান্দি কান্দি সময়বোৰ পাৰ কৰিব ধৰোঁ। মোৰ দুখ ভাৱনা বুজি পোৱা কোনো নাছিল মোৰ কাষত। এদিন মই বহুত ভাবি চিন্তি এটা সিদ্ধান্ত ল'লোঁ, আৰু মই এবচন কৰি নিজকে মুক্ত কৰোঁ। মই বুজি উঠিছিলোঁ যে মই নিজৰ ভৰিত থিয় হ'বই লাগিব। মই খুব মন লগাই পঢ়োঁ, আৰু দেউতাৰ বিজনেছ চম্ভালি লওঁ। ইতিমধ্যে মোৰ বিয়াৰ বয়সো হৈছিল। ব্যৱসায়ত নতুন নতুন বন্ধু বান্ধৱী লগ পাওঁ। মোৰ কোনো আপোন মানুহ নাই। মই যে অনাথ এই কথা কিছুমান বিজনেছমেনে গম পাই মোৰ কাষ চাপিব ধৰে। প্ৰথমে বন্ধুত্ব, তাৰ পাছত লাহে লাহে প্ৰেম। মই মানুহৰ চলনা বুজি পোৱা নাছিলোঁ। কথাত ভুল গৈ সঁচা প্ৰেম ভাল পোৱা বুলি ভাবি মৰম আকলোৱা মই আকৌ সকলো সঁপি দিওঁ। কিন্তু সিহঁতৰ প্ৰয়োজন শেষ হোৱাৰ লগে লগে মোৰ পৰা আঁতৰি গুচি যায়। সকলোৱে মোক মাথো ব্যৱহাৰহে কৰে, মোৰ সুন্দৰতাত মুগ্ধ হৈ। যেতিয়া মই বিয়াৰ কথা উলিয়াওঁ, মোক অনাথ বুলি কৈ আঁতৰি যায়। মানুহৰ এনেকুৱা ব্যৱহাৰত মই একেবাৰে ভাগি পৰিছিলোঁ। মই মনতে ভাবিলোঁ, মই এইখন চহৰৰ পৰা আঁতৰি যাওঁ, সেইমতে আহি ইয়াত শ্বিফ্ট হওঁ। বিজনেছৰ কামত নিজকে ইনভলভ কৰি দেউতাৰ সম্পত্তিতকৈ দুগুণ সম্পত্তিৰ গৰাকী হওঁ। সময় সেইদৰে পাৰ হৈ গৈ আছিল। মোৰ কোম্পানীৰ কাষতে এটা শ্বপিং মল আছে। মই প্ৰায়ে তাত কাপোৰ কিনিবৰ বাবে যাওঁ। লাহে লাহে গম পালোঁ মলটোৰ মালিকে মোক ভাল পায়, কিন্তু সি সুধিবৰ বাবে সাহস হোৱা নাছিল। মোৰো বিয়াৰ বয়স হৈছিল। ময়ো বিয়া হৈ সংসাৰ, ল'ৰা ছোৱালী এইবোৰৰ মাজত ব্যস্ত হৈ যাব বিচাৰিছিলোঁ। কাৰণ জীৱনটো চলিবলৈ যিমান টকা পইচাৰ প্ৰয়োজন আছিল, সিমানতকৈ অধিক ঘটিলোঁ। উপযুক্ত এজন পাত্ৰৰ সন্ধানত ময়ো আছিলোঁ। এদিন শ্বপিং কৰিবলৈ যাওঁতে মালিক প্ৰকাশে মোক প্ৰপ'জ কৰে। মই আগতে যিহেতু বহুত টেকা খাই থৈছোঁ, সেয়ে ভাবি চাম বুলি কৈ গুচি আহোঁ। লাহে লাহে আমাৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল। মই তাৰ মন বুজিবলৈ চেষ্টা কৰিব ধৰিলোঁ। সি প্ৰকৃততে মোক ভাল পায়নে, নে সিও মোৰ সৌন্দৰ্যৰ প্ৰেমিকহে। লাহে লাহে তাৰ ব্যৱহাৰ, কথা বতৰাৰ পৰা বুজি উঠিছিলোঁ যে সি মোৰ সৌন্দৰ্যৰ উপৰিও টকা পইচাৰহে ভোকত আছে। মোৰ বিয়া হোৱা যে বহুত কঠিন মই গম পাই গৈছিলোঁ। এদিন অফিচত এইবোৰ কথাকে ভাবি আছিলোঁ। হঠাৎ মোৰ বুকুত এটা সহিব নোৱাৰা বিষ অনুভৱ কৰিলোঁ। ডক্তৰক দেখাই গম পালোঁ এয়া হাৰ্ট এটেকৰ প্ৰথম লক্ষণ। এতিয়াৰ পৰা কোনো চিন্তা অথবা টেনশ্যন ল'বলৈ ডাক্তৰে মানা কৰিছে। যদি আকৌ চিন্তা কৰি থাকোঁ বা টেনশ্যন লওঁ, আকৌ হাৰ্ট এটেক আহি যাব পাৰে, আৰু এইবাৰ জটিল হ'ব পাৰে কণ্ডিশ্যন। কিছুদিন মই মোৰ লগত ঘটি যোৱা ঘটনাবোৰ পাহৰি যাবলৈ চেষ্টা কৰোঁ, আৰু হাঁহি ফূৰ্তি কৰি থাকিবলৈ লওঁ। কিন্তু ৰাতি যেতিয়া মই ৰুমটোত শুব আহোঁ, এই নিসংগতাই মোক বৰ কষ্ট দিয়ে, আৰু মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰি খুব কান্দোঁ। এনেকুৱা লাগে যেন মই অনাথ আছিলোঁ, আৰু অনাথ হৈয়ে থাকি যাম। কথাখিনি কৈ থাকোঁতে মেডামৰ চকুপানী বৈ আহিছিল। মেডামৰ কথাবোৰ শুনি মোৰো চকুলো বৈ আহিছিল। মই ভাবিবলৈ ধৰোঁ, মানুহ ইমান স্বাৰ্থপৰ থাকেনে? অনাথৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি? মই মেডামক ক'লোঁ, যদি আপুনি বেয়া নাপায়, মই আপোনাক কথা এটা কওঁ। তাই আচৰিত হৈ মোলৈ চাইছিল। মই ক'লোঁ, আপোনাৰ জীৱনত মই সেই সুখ দিব বিচাৰোঁ, যিটোৰ আশা আপুনি এৰি দিছে। মেডামে ক'লে, অৰ্ণৱ, তুমি কি ক'ব বিচাৰা? মই আপোনাক বিয়া কৰাবলৈ প্ৰস্তুত আছোঁ, কাৰণ মই আপোনাক বহুত ভাল পাওঁ। টকা পইচা সম্পত্তি এইবোৰ মোক একো নালাগে, মাথো আপোন আৰু সঁচা ভাল পোৱা লাগে মোক। মেডামে মোক সাৱটি ধৰি বহুত কান্দিছিল, আৰু ক'ব ধৰিলে, অৰ্ণৱ, তুমি মোৰ ভাৱনাক বুজি পালা, আৰু এটা নতুন জীৱন দিবৰ বাবে ওলাইছা, তাৰ বাবে বহুত ধন্যবাদ।
দুদিন পিছত মন্দিৰত আমাৰ বিয়া হৈ যায়। অৰ্ণৱৰ মাক আৰু ভনীয়েক আমাৰ লগতেই থাকে। মোৰ দৰে অনাথ এজনী ছোৱালীৰ এটা পৰিয়াল হ'ল। আজি আমাৰ সন্তান আশাৰ প্ৰথম জন্মদিন। বহুত সুখী এতিয়া মই অৰ্ণৱৰ দৰে এজন স্বামী পাই। বন্ধু-বান্ধৱীসকল, দুখৰ দিন সদায়েই নাথাকে। ভগৱান পৰম দয়ালু। তেওঁ দুখৰ পিছত এনেকুৱা সুখ দিয়ে, যি সুখ চিৰস্থায়ী হৈ জিলিকি থাকে। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।